চলি বিছনাৰ পৰা উঠিব পৰা নেকি আহি দিপৰে 12টা বাজিলে মেডিকেল ৰোগী নিচিনাকে বিছনাখনত ঘুমাই থাকি গাৰ বিন উঠে আমাৰ বিছনাৰ উঠি হেলে যাম কতে তই যদি তাই হাল্লা কৰি মৰি আছা কথাটো হয় দিছোন তথাপি তো বিছনাৰ পৰা অলপ সোনকালে উঠিব পৰা না পুষ্পা মানে কৰোনা ভাইৰাছে মানুহক অশান্তি কৰি মাৰছি একেবাৰে শান্তি নোহোৱা কৰি দিছি মানুহৰ বহুত লুজ হৈছে মোৰ লাভে লাভ ফেদাই হৈছে মোৰ চোৱাৰ বাচ্চা কি গিলা লাভে লাভ ফেদা বুলি কৈ আছা কিহত লাভ হৈছে তোৰ পঢ়িব লগা হোৱা নাই স্কুলত যাব লগা হোৱা নাই পৰীক্ষা দিব লগা হোৱা নাই বাছ কেৱল মোৰ শান্তি সুখে সুখ আৰু কি লাগে নি জীৱনত চাল্লা কুকুৰ ভাল চিমতে ধৰা নাই আজি 3 দিন মান এদি গাটো ধোৱা না হলকান্তে যাচোন দমকলত যা গাটো থিয়া নহলে মাৰ খাবি পিটেনি হেবি তেনে কাণত চৰবৰ বুই তেনে কাণ তুলে চৰব হৰিম যা দমকলত যা গাটো থিয়া ইমান দামত কথা নকবি বুলি কৈ দিছো খং উঠিলে কথা বেয়া হৈ যাব কিন্তু কুত্তা তো যাবি নে নাযায় এতিয়া যাও দে যাও হাল্লা কৰি মৰিব নালাগে মই জীৱনে কম্ফুৰ বক্সিং শিকা আৰম্ভ কৰি দিম তেতিয়াহে মোক দেউতা ভয় কৰিব মোক তোৰা দেউতানো কি গাঁৱৰ মানুহে দেখা পালে মোক থৰথৰা কৰি থাকিব মই এখন পাকাৰ ৱাল এক খোজত মই ভাঙিম এতিয়া হাত ভাঙি গেলে মোৰ হাত ভাঙি গেলে মোৰ একো নহয় বিট্টু তই ধৈৰ্য ধৰিব লাগবো তেতিয়া তই বক্সিং আৰু কম্ফু শিকিব পাৰিবি এখন বেৰা হাতৰ খোজত ভাঙা না মই এতিয়া মাথা দি ভাঙিম এখন বেৰা মোৰ মাথা ফাটি গেলে একো নহয় বিট্টু কম্ফু বক্সিং তেতিয়া শিকিব পাৰিবি তই সৰু সৰু দুখ পাবি দুখ পালি একো নহয় দেই এবাৰ মই জাপই শিকো ৰ মোৰ লেট্ৰিঙৰ গাঁটাটোত মাথাটো ঘুমাই গেলে ফাঁচি গেলে কোনোবা মোক বাচো ওলাই পিছফালৰ পৰা টানে মোক কোনোবা টানে তোৰ কি হলে চাৱে হাল্লা কৰি মৰি আছে কেৱৈ যাও ৰ চাবা যাও চাই ৰ লেট্ৰিঙৰ ভিতৰত কি কৰি আছে গলে লেট্ৰিঙৰ গাঁটাটো দি গুহাব ঘুমাইছিল নেকি নাই চাহটো কটিখনত 2 টামান লাভ থাকিয়ে দে ৰ মোক নামৰবি দুখ ফাঁচো তাড়াতাড়ি টানে মোক মই মৰিলো ইয়াতে তহঁতে টান দে ৰে মোক ওলাবা আৰু কি কৰি আছা দেখানাতে কি কৰি আছে গা ধোৱা পঠাইছো মই ইয়াতে কি কৰি আছে এইগিলা উৎপাত ইয়াৰ ওপৰত থাকিব নোৱাৰা আছো দে আৰু মোৰ মাথাটো ফাঁচি গৈছে মোক টানে মোক ধৰে টানি উলাই দিব পাৰা নাই টানে চুলটো দে টানো দে টান তোক গা ধোৱা দে তই এইগিলাখান উৎপাত কৰি আছে কুকুৰ চালা কুত্তা ওলৰ পাছতে